নমস্কাৰ বন্ধু বান্ধৱসকল কেনে আছে ভালে আছে আশা কৰোঁ সকলোৱে ভালে হওক আৰু সুস্থ থাকক সবল থাকক আৰু ইফালে সিফালে ফুৰিব যাওক নিজৰ মনোকামনা পূৰণ হওক তাকে কামনা কৰিছোঁ আৰু মোৰ ব্লগটো মই আৰম্ভ কৰিছোঁ যিহেতু তেনেকৈ একো দেখাব লগা নাই মই ঘৰতে আছোঁ আপোনালোকক মানে দূৰত ক'ৰবাত ফুৰাব নিয়া বা কিবা তেনেকুৱা একো ভিডিঅ' নাই মই ঘৰতেনো কি কৰিছোঁ তাকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ ঘৰত মই যেতিয়া এনেই থাকোঁ মানে বেটা শুই যায় মোৰ কাম বন কৰি আজৰি হৈ যায় তেতিয়ানো মই কি কৰোঁ বা আপোনালোকে কি কৰে সেইটো মোক কমেণ্টত জনাব আৰু মই কি কৰোঁ সেইটোকে আপোনালোকক দেখাবলৈ বিচাৰিলোঁ আৰু বেটা এতিয়া শুই আছে মই ভাবিলোঁ মোৰ ব্লগটো আৰম্ভ কৰোঁ আৰু বেটিও টিউশ্যন গ'ল এতিয়া মই এই পিছফালে যিখিনি বস্তু দেখিছে এয়া দেখিছে নহয় সেইখিনি বস্তু গোটেইখিনি মই বনোৱা মই মানে এই মাজত থকা ফটোখন বেটিও বনাইছে বেটিও অকণমান সহায় কৰে বাৰু তাৰপিছত সেই মানে এনেই থকা টাইমত মই এনেকুৱাবোৰ বস্তু বনাই ভাল পাওঁ যিহেতু এনেই সৰু সুৰা মানে এনেই ৱালত লগাব পৰা কিবা নতুন কিবা এটা শিকিব পালে ভাল লাগে আৰু কিছুমান বস্তু মই ইউটিউবৰ পৰা চাইও বনাইছোঁ মই মিছা নকওঁ মিছাকৈ কেলৈ ক'ম কিন্তু কিছুমান বস্তু মই নিজেই বনাইছোঁ এইখিনি সম্পূৰ্ণ বাতৰি কাকতৰ পৰা বনোৱা বাতৰি কাকতৰ পৰা বনাই মানে কালাৰ কৰি দিয়া হৈছে আৰু এইখিনি বিয়াৰ ফটো এনেই মানে বেটাৰ ফটো কিছুমান ফটো আছে যিখিনি ফটো মানে এলবাম নিকিনিলেও হয় মানে ফটো ষ্টেণ্ড নিকিনিলেও হয় এনেধৰণে মানে সজাব পৰা যায় যিহেতু এনেকৈ যদি নিজে বনাই সজাব পাৰিলে অকণমান মনটো ভাল লাগে আৰু নিজে কিবা এটা উৎসাহ পাওঁ ন কিবা এটা বনাইছোঁ বুলি আৰু বিজিও থকা হয় টাইমটো মানে কেনেকৈ মোৰ ব্লগবোৰ একেদিনাই কৰা নহয় আৰু সেইদিনাখন মানে কালি কৰোৱা চৌথ আছিলে কালি কেই তাৰিখ হৈছিলে কালি আছিলে 13 তাৰিখ 13 তাৰিখে আছিলে কৰোৱা চৌথ যিটো ইয়াত মানে ফেমাছ সকলো মহিলাই নিজৰ স্বামীৰ কাৰণে ব্ৰত ৰাখে আৰু পূজা কৰে শিৱ আৰু পাৰ্বতীৰ নামত মানে পূজা কৰে যিহেতু স্বামী মানে এইটো কিবা এটা কাহিনী আছে ভাবিজিয়ে মোক কৈছিলে সাতজন মানে ককাই ভাইৰ মাজত এজনী ছোৱালী আছিলে সেইটো মই কাহিনীটো কৈছিলে কিন্তু মই বৰ ভালকৈ ক'ব নাজানিছোঁ বাৰু এজনী ভনীয়েক আছিলে নিজৰ স্বামীৰ কাৰণে মানে পূজা ৰাখিছিলে আৰু ভোকত আছিলে তো ককাইহঁতে মানে নিজৰ ভনীয়েকে ভোকত থকাৰ কাৰণে কি কৰিলে যেতিয়া বেলি ওলাব মানে যেতিয়া মানে চান ওলাব তেতিয়া মানে হেৰি পানী বট মানে ভাঙিব বুলি কৈছিলে সেইটো কাৰণে ককাহঁতে কি কৰিলে মানে দূৰৈত গৈ পেলাই মানে জুই জ্বলাই দিলে আগ জ্বলাই দিলে আৰু জুই জ্বলাই দি পেলাই মানে দূৰৈত মানে যেতিয়া চানটো দেখি পাব চান ওলালে ভাবিব আৰু বট ভাঙুৱাই দিলে তেতিয়া মানে তেখেতৰ স্বামী ঢুকাই গৈছিলে বুলি কৈছিলে ভাবিজিয়ে কৈছিলে মই ভালকৈ নাজানো বাৰু তো যিখিনি শুনিলোঁ সেইখিনিয়ে কৈছোঁ আৰু সেই তেনেতে মানে সেনেকুৱা হোৱাৰ কাৰণে তেতিয়াৰ পৰা মানে সকলো মহিলাই নিজৰ স্বামীৰ কাৰণে ব্ৰত ৰাখে ইয়াত সকলোৱে ৰাখে হাৰিয়ানাত সকলোৱে ৰাখে আম্বালাত তো সকলোৱে কালি পৰহি পূৰা মেহেন্দি লগাই আছিলে মেহেন্দি লগাওঁতে ময়ো অকণমান লগালোঁ যিহেতু মোক সুধিছে তোমালোকে ব্ৰত ৰাখা নে নাৰাখা কিন্তু মই ক'লোঁ আমাৰ এইটো মানে নিয়মত নপৰে আমি নাৰাখোঁ তো সেইটো কাৰণে মই অকণমান মেহেন্দি লগালোঁ ভাবিজিয়ে মেহেন্দি দিছিলে মই অকণমান জনাই অকণমান লগালোঁ বাৰু তাৰপিছত সেইখিনি বাদ দিয়ক বাৰু বাকী এইখিনি পিছফালে যিখিনি দিছে সেইখিনি ফটো চব মই আপোনালোকক কৈছিলোঁৱেই আৰু কেনেকৈ বনালোঁ আপোনালোকক দেখাই আছোঁ এটা বস্তু দেখাম আপোনালোকে চাব হা এই ৱালখনত দেখিছে যিখন এইটো মই নিজে বনাইছোঁ আৰু এইটো ইউটিউবৰ পৰা চাই পেলাই বনাইছোঁ বহুখিনি বস্তু দৰকাৰ হয় যেনেকৈ ফেব্ৰিকুইক কিবা কিবি এইবিলাক মোৰ বস্তু মানে অনা নাই বাৰু মই বেটিও স্কুলত যিখিনি মানে বস্তু মানে যেতিয়া প্ৰজেক্ট কৰিব দিয়ে প্ৰজেক্ট কৰাৰ পাছত যিখিনি বস্তু বাচি যায় সেইখিনি পৰাই মই এইবিলাক কিবা কিবি বস্তু বনাওঁ তো আঠা চাঠা কিবা কিবি এইবিলাক মানে চিপকোৱা কিবা কিবি চব বেটি স্কুলৰ প্ৰজেক্টৰ কাৰণে অনা হয় আৰু যেতিয়া বাচি যায় তেতিয়া মই এইবিলাক বস্তু মানে এইবোৰ কিবা কিবি বনাই থাকোঁ আৰু তাৰপিছত এই ৱালখন দেখিবলৈও ধুনীয়া লাগিছে দেখিছে নহয় কিবা এটা মানে ভাল লাগিছে আৰু টেবুলখনৰ কাষতে মই এইখিনি ফটো এনেধৰণে ৰাখি দিলোঁ আৰু এইখন ফটো আমাৰ ঘৰত মৰা মানে মোৰ মা ঘৰত বেটা তেতিয়া 6 মাহ হৈ আছিলে তেতিয়া আমি ঘৰলৈ গৈছিলোঁ বিহুত গৈছিলোঁ নেকি কেতিয়া গৈছিলোঁ বিহুতে হ'ব চাগে তাৰপিছত এয়া ৱাকাৰখনত মাৰি থৈছিলোঁ ফটোকপি কি ধুনীয়াকৈ হাঁহিছে চাওকচোন দাঁতেই ওলোৱা নাই মানে দাঁত ওলোৱাই নাই একদম কি ধুনীয়া লাগিছে এইখন ফটো এনেকৈ থৈ দিছোঁ আৰু এয়া হ'ল বেটাৰ ফটো বেটি আৰু বেটা আমাৰ নিজৰ ঘৰত মৰা
এয়া দেখিছে আপোনালোকে চাগে মই দিছোঁ কেতিয়াবা দেখিব পাৰে। তাৰপিছত এই কপি হ'ল বেটাৰ যেতিয়া এবছৰ হ'ব হ'ল, মানে এই ড্ৰেছযোৰ মানে এবছৰ মানে বাৰ্থডে' কাৰণে আনিছিলোঁ আৰু বাৰ্থডে' হ'ব 2-4 দিনৰ আগত মই বাৰ্থডে'ৰ আগত মানে এই ড্ৰেছযোৰ আনিছিলোঁ আৰু অনাৰ পিছত মই এই ড্ৰেছযোৰ পিন্ধাই চাইছিলোঁ। পিন্ধাই চাওঁতে মোৰ বিচনাতে মাৰিছিলোঁ, যিহেতু বেটা শুই আছিলে, শুই উঠাৰ পিছত ফটোকপি মাৰিছিলোঁ। এই আঁঠুৱা চাঠুৱা মানে কিবা কিবি ওলাই আছে, আঁঠুৱাখন তৰি থৈছিলোঁ তো, আঁঠুৱাখন ওলাই আছে, তো সেইটো কাৰণে মই আঁঠুৱাটো ঢাকিবৰ কাৰণে ইয়াত অকণমান বগা বগা ইয়াত ডেক'ৰেশ্যন কৰি দিলোঁ ধৰিব নোৱাৰাৰ কাৰণে। আৰু এই কপি হাঁহি আছে, কিমান ধুনীয়া লাগিছে চব গোলুমোলু। আৰু এই কপি চোক, এই কপি 6-7 মাহতে হয়, ঘৰতে মৰা, একেবাৰে মানে জিভা উলিয়াই হাঁহিছে। আৰু এই কপি মই এনেকৈয়ে ডেক'ৰেশ্যন কৰি থৈছোঁ। এই কপি বেটিয়ে এইটো মানে বেটিয়ে বনাইছিলে, যিহেতু কালাৰটো বৰ ভালকৈ নকৰিলে, জনাই নজনাই বনাইছে বাৰু তথাপিও। আৰু এইখিনি হৈছে এয়াৰফৰ্চৰ মানে ষ্টিকাৰ, যিখিনি কিনিলে পায়। তো মই এয়াৰফৰ্চৰ যিহেতু ষ্টিকাৰটো মই এনেকৈয়ে মানে অকণমান সাঁচি ৰাখোঁ বুলি ভাবিলোঁ। এইবিলাক চব মানে বাতৰি কাকত হয়, এইবিলাক বাতৰি কাকত মই কালাৰ কৰা নাই। আৰু এইটো মানে চব বাতৰি কাকতৰ হয়, কালাৰ কৰা নাই। এইটো এনেকৈ ভাল লাগিছে বুলি থলোঁ। আৰু এইটো বনাইছোঁ মানে মই আজি বনাইছোঁ, আপোনালোকক ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম বাৰু। এইটো দেখিছে নহয় ইয়াত, এইটো মানে ৱালত এনেকৈ ৰাখিব পৰা হয়। এইখিনি কিছুমান বস্তু মানে দৰকাৰ হৈছিলে আৰু এনেকুৱা ধৰণৰ মানে ৰঙা মানে এইটো কি চিট বুলি কয় জানো পায়, নাজানো, বেটিয়ে জানিব। এনেকুৱা আৰু লাগিছিলে, এয়া এপাহ মানে আৰু দৰকাৰ হৈছিলে, আৰু ইয়াত এপাহ দৰকাৰ হৈছিলে, কিন্তু এতিয়া মানে সেইটো নাই যে, সেইটো কাৰণে মই এনেকৈ থৈছোঁ। পিছত আৰু মানে আনি পেলাই বনাম। তাৰপিছত লগতে এইটো চাওক, লগতে এইটো গ্লাছটো মই এইটো এনেকুৱা গ্লাছৰ মানে 3টাহে আছিলে, বাকীকেইটা ভাঙিলে। তো ভঙাৰ কাৰণে এই গ্লাছটোতো একো কামত নাই, সেইটো কাৰণে মই ভাবিলোঁ এইটো এনেকৈ ডেক'ৰেশ্যন কৰি দিওঁ। আৰু ডেক'ৰেশ্যন কৰি পেলাই মানে বেটি ইয়াত মানে কিবাকিবি থ'ব পাৰিব, ধৰক এই কলম চলম কিবাকিবি আৰু এইবিলাক থ'ব পাৰিব, সেইটো কাৰণে এইটো এনেকৈ ডেক'ৰেশ্যন কৰিলোঁ। ইয়াত বেটিয়ে কিবাকিবি ভৰাই থৈছে, এইবিলাক পখিলা কিবাকিবি এইবিলাক বনাই মেলি থৈছে তাই। আৰু এটা বস্তু চাব, এইটো বেলি ফুলৰ হেৰি, এইটো যি বনাইছিলোঁ এইটো ইয়াতে মই এইখিনিতে ৱালত লগাই থ'ম। ইয়াত আৰু বহুখিনি কাম বাকী আছে, তথাপিও মই এনেই লগাই চাইছোঁ কেনেকুৱা লাগিছে। দেখিবলৈ ভালেই লাগিছে বাৰু। আৰু চাইড এয়া ভাবিজিহঁতে মেহেন্দি লগাইছিলে, তাকে দেখি ময়ো লগাই ল'লোঁ অকণমান। এইবিলাক বস্তু, এয়া ফুল এপাহ বেটিক স্কুলৰ কাৰণে প্ৰজেক্ট দিছিলে, এয়া ফুলপাহ বনাই নিছে, যোৱাকালি দিব, এয়া বনাই থৈছে। এইখন দগা আৰু পালা, এয়া এনেকৈয়ে বনাই দিছে, স্কুলত দিব লাগে যে, বেটিয়ে নিজে বনালে। গুড মৰ্ণিং কোৱা আকৌ, এইফালে চোৱা, মোৰফালে চাই কোৱা। তোমাৰ চেপল ক'ত আছে? চেপল এইফালে চোৱা, এইফালে আছে, আগত। গুড মৰ্ণিং কোৱাচোন, নকয়ও আমাৰ। এয়া আমাৰ বেটাই বাৰীত খেতি কৰিব লৈছে। এইবাৰ শাক পাচলি কিনিব দৰকাৰ নাই, যিহেতু বেটাই খেতিত লাগিলে নামিলে যেতিয়া, এইবাৰ একো কিনিব লগা নাই মানে। बुद्धू और पैक भी कैसे दिया उसने एक ही बारी में। अच्छा चल अभी हो गया, जा सब्जी बहुत कर लिया, जा वो रख के अंकुल को दे के आजा, नहीं लेके मत आ। हाय क्या मुसीबत आ रही है नानी, बोल वीडियो काम कैसा रे? हाँ की सब्जी कोई बा, क्या सब्जी? लहसुन बोल रहे, चायपत्ती लगाएंगे, ठीक है? इस तरह आ जाओ, इस तरह, हाँ उधर दादी बोलेगी, ठीक है? दादी बोलेगी मेरे नाती से काम करा रहे हैं, देखो। हाँ कर এতিয়া বনাওঁগৈ বুলি ভাবিছোঁ, কিবা এটা খাবলৈ বনাওঁগৈ। বেটিও টিউশ্যনৰ পৰা আহিব, বেটাও শুই উঠিব, সেইটো কাৰণে কিবা এটা বনাওঁগৈ। ব'লক পাকঘৰলৈ যাওঁ। এয়া পাকঘৰত উপস্থিত হ'লোহি। এতিয়া ভাবিছোঁ কি বনাওঁ, কিবা এটা বনাওঁ।
বেটিও আহি পেলাই খাবলৈ মন কৰিব আৰু বেটাও শুইছিলে খাবলৈ মন কৰিব আৰু মোৰো খাবলৈ মন গৈছে। তো প্ৰথমতে গৰম কৰি লওঁ পানী। হাই ফ্ৰেণ্ডছ, যদি কোনোবাই মোৰ ভিডিঅ' নতুন মানুহে চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক এটা কৰিব, আৰু যদি কেনেবাকৈ কথা কওঁতে ভুল হৈছে প্লিজ মোক কমেণ্ট কৰি জনাব। টেমাখন ধুই ল'লোঁ, এতিয়া এয়া ব্ৰেড আছিলে ব্ৰেড বনাওঁ। এটা কথা কওঁ, এতিয়া আপোনালোকে চাই থাকক, মই খাই থাকোঁ। বেটি অহা অকণমান দেৰি হ'ব, সেইটো কাৰণে মই খাই লওঁ, তাৰপিছত সিহঁতে যেতিয়া আহিব তেতিয়া মই সিহঁতক আকৌ বনাই দিম। আৰু সেইদিনাখন দেউতাকে বজাৰলৈ গৈছিলে, মানে মাৰ্কেটলৈ গৈছিলে টাউনলৈ, তো এইটো কেপ লৈ আনিছিলে বেটিৰ কাৰণে। বিশেষকৈ মই ব্ৰেড খাই খুব ভাল পাওঁ। ব্ৰেড গৰম কৰি পেলাই অকণমান বাটাৰ দি দিলে বেছি ভাল লাগে। আৰু জেলি এইফালে ছাইডৰ পিনৰ পৰা গাড়ী গৈছে, সেইটো কাৰণে শুনি পাবলৈ অকণ অসুবিধা হয়। আৰু জেলি চেলি মই একো নাখাওঁ, মানে অকল ব্ৰেডখন গৰম কৰি ইয়াত অকণমান বাটাৰ যদি লগাই দিওঁ মই বহুত টেষ্টি পাওঁ, আৰু চাহৰ লগত মোৰ ব্ৰেড খাই খুব ভাল লাগে। এইটো যেতিয়া বনাইছিলোঁ মই কিছুমান ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ। মই খুব কথাবিলাক পাহৰি থাকোঁ যেতিয়া বনাই আছিলোঁ, আৰু তেতিয়া মই ভিডিঅ' কৰিবলৈও পাহৰি গ'লোঁ। আৰু যিখিনি ভিডিঅ' কৰা আছিলে সেইখিনিয়ে মই আপোনালোকক অকণমান দেখালোঁ। আৰু একেবাৰে মন নাই, কিন্তু অকণমান সহায় কৰি দিছোঁ আৰু। কেতিয়াবা এনেকুৱা সহায় কৰি দিব লাগে ন? নালাগে। চব কামতে সহায়, মানে এনেকুৱা খোৱা কামতো কিছুমান সহায় কৰি দিব লাগে। সেইটো কাৰণে মই আজি বেটিৰ লগত অকণমান মেগী খোৱাত সহায় কৰি দিছোঁ। বেয়া লাগিছে, মানে ইমানখিনি মেগী কেনেকৈ খাব বাৰু, সেইটো কাৰণে। কিন্তু ইমানকৈ মেগী খোৱা ভাল নহয় কাৰণে মই তোমাক অকণমান সহায় কৰি দিওঁ হা, মেগী খাই পেলাই। মেগী খাইছে দেখো। টিউশ্যনৰ পৰা আহি লগে লগে ভাত পানী খোৱা খুই নাই আৰু। ভাত খাবলৈ মন নকৰে যে, ভাত অকণমান খালে স্কুলৰ পৰা আহি, আৰু এতিয়া টিউশ্যনৰ পৰা আহি খকুনীয়ে মেগী খাইছে। মেগী টেষ্টি নে? মেগীটো যেনেকৈ বনালেও টেষ্টি হয়নে? হয়নে? চুহাই চুহাই
अंदर घुस गया। किधर घुसा है? टेबल के नीचे चूहा घुस गया।